সমষ্টি নিৰ্ধাৰণলৈ ৰাজনীতি নচলিব নিৰ্বাচন আয়োগ হাই নিৰ্বাচন আয়োগ হাই বিপিএফ হিসাবে বা গোসাইগাঁও জিলা আদিবাসী সেল হিসাবে বেঙ্গলি সেল হিসাবে বা রাজবংশী সেল হিসাবে বা গোর্খা সেল হিসাবে বা ওমেন ইয়ৰ BSU সব একেলগে লগ লাগি আমি ইয়াত ধৰ্ণা কাৰ্যসূচী লৈছে অবজেক্টিভটো হ'ল আমাক যেটো নতুন সমষ্টি ডেলিমিটেশ্যন এমপিৰ ক্ষেত্ৰত আমি স্যাটিসফাইড নহয় এমপি সমষ্টিৰ ক্ষেত্ৰত আমি স্যাটিসফাইড নহয় যে আমাৰ বাক্সা জিলাৰ তামুলপুৰ গড়েশ্বৰ আৰু ওদালগুৰি চাৰিটা সমষ্টি লৈ পেলাই ছয়টা সমষ্টি লৈ পেলাই এফালে দৰঙৰ লগত মিলাই দিছে সেইটো আমি কেতিয়াও মানিব নোৱাৰো সেইটো উদ্দেশ্য লৈ পেলাই আমি আজি ধৰ্ণা কাৰ্যসূচী লৈছো আৰু সংগঠন মানে সাংবিধানিকভাৱে কনস্টিটিউশনালি মানে আমাৰ BTC চুক্তিত এটা লেখা আছে যে যেতিয়া নাকি সমষ্টি ডেলিমিটেশ্যন হ'ব তেতিয়া কোকৰাঝাৰ আৰু ওদালগুৰি লোকসভা আপোনালোকে পাবলৈ সক্ষম হ'ব বা এনেকুৱা আমাৰ স্পষ্টভাৱে চুক্তিত লিখা আছে কিন্তু আজিৰ দিনত আমি দেখিবলৈ পাইছে যে ওদালগুৰি সমষ্টি হোৱা নাই তো কনস্টিটিউশনালিও বা সাংবিধানিকভাৱেও আমি গোটেই ভাৰতবৰ্ষক আমি দেখিবলৈ পাই মানে যে যিমান 6 শিডিউল এৰিয়া আছে ইয়াত 6 শিডিউল এৰিয়াবিলাকক ক্ৰছ কৰি পেলাই এছেম্বলি হওক লোকসভা হওক এনেকুৱা সমষ্টিটো আমি দেখিবলৈ পোৱা নাই কিন্তু আমাৰ BTC ক্ষেত্ৰত আমি এইটো দেখিবলৈ পাইছোঁ সেইকাৰণে আমি অবজেকশ্যন কৰিছোঁ যে সেইটো আমি মানি ল'ব নোৱাৰে আৰু এই কথাটো আজি এফচু বা UPPL সেইটো আদৰণি জনাইছে সেইদিনা বোমাও ফুটাইছে গাহৰি মাংস খাইছে বহুত খুচি কৰিছে ডেট মিনছ মানে ইয়াত UPPL আৰু আপচু জড়িত আছে নিশ্চয় সেইকাৰণে ইহঁতে ওয়েলকাম কৰিছো আৰু গাহৰি মাংস খাইছে আৰু আমি বিচাৰা নিচিনা হৈছে বুলি ইহঁতে ডিমাণ্ড কৰিছে তো এইটোতো খুব অন্যায় হৈছে যেন হওক আমি প্ৰমোদ বড়ো ডাঙৰীয়াক কৈছো যে অহা 11 তাৰিখ জুলাইত এছেম্বলি আছে BTC এছেম্বলি আছে এই এছেম্বলি হিচাপে এছেম্বলিৰ পৰা এটা ডিসিশন যাব লাগে বনাব লাগে এছেম্বলিত আলোচনা কৰি পেলাই যে ওদালগুৰি এটা লোকসভা বনাব লাগে বুলি আৰু ইচ্ছা কৰিলে প্ৰমোদ বড়োৱে আজি হওক কালি হওক বা পৰহি হওক এটা কেবিনেট মিটিং লৈ পেলাই এটা ওদালগুৰি আৰু এটা কোকৰাঝাৰ লোকসভা হ'ব লাগে বুলি কেবিনেট ডিসিশন দিলে সেইটো ইলেকশন কমিশনে ইজিলি মানিব কিন্তু আজি হেতুকে দিব বিচৰা নাই তাৰমানে BTC বাকি ৰাইজে ভিকটিম হৈ থাকিব লাগে এই ছয়টা সমষ্টিৰ মানুহে বছৰে বছৰে 25 বছৰ 30 বছৰ আৰু ভিকটিম হ'ব লাগে তাৰ কাৰণে আমি BPF হিচাপে হেতু অকল BPF নহয় BTC বাকি ৰাইজে হেতু সহ্য কৰিব পৰা নাই আৰু হেতু মানি ল'ব নোৱাৰিব আমি অকল পাৰ্টি নহয় সকলো ৰাইজক লৈ পেলাই আমি আন্দোলন কৰিম যদি প্ৰয়োজন হয় আজিৰ দিনতো আমি দল হিচাপে কৰি আছো কিন্তু ভৱিষ্যত যদি মানি নলয় তেতিয়াহ'লে আমি গোটেই যিমান জাতি জনগোষ্ঠী আছে সকলোকে লৈ পেলাই আমি আন্দোলন কৰিবলৈ বাধ্য হ'ম লোকসভা সমষ্টি টোটেল আমাৰ BTC এৰিয়া পৰিছে 15টা এছেম্বলি 15টা ভিতৰত 9টা কোকৰাঝাৰত 6টা সেইফালে দৰঙত গ'ল তো আমি কৈছো যে লাগিলে সেই বাক্সা সমষ্টিটো আকৌ ওদালগুৰিৰ লগত ল 8টা আৰু 7টা হ'ব এফালে কোকৰাঝাৰত 8টা এছেম্বলি হ'ব এফালে ওদালগুৰিত 7টা সমষ্টি হয় আৰু পপুলেশ্যন ষ্ট্ৰাকচাৰটো যদি চাই আমাৰ বহুত বেছি আছে এনে আমাৰ চুক্তি সময়ত 32 লাখ আছিলে এতিয়াতো বাঢ়িবই 32 ভিতৰত এতিয়া 35 36 লাখ হ'ব আৰু ভোটাৰো মানে আমাৰ 18 লাখতকৈ বেছি আছে ভোটাৰ এই এন্টায়াৰ BTC তো আৰামত হৈ 9 লাখ ডিভাইড কৰিব পাৰে এফালে কোকৰাঝাৰত 9 লাখ সেইফালে ওদালগুৰিত 9 লাখ মুঠতে 18 লাখতকৈ বেছি ভোটাৰ আছে আমাৰ BTC অঞ্চলত চৰকাৰে প্ৰেছাৰ দিলে এইটো হৈ যাব BTC চৰকাৰে সেইটো প্ৰেছাৰ দিব লাগে আৰু UG ব্ৰহ্ম আছে হি নিজে মিনিষ্টাৰ ষ্টেট কেবিনেট এইফালে ৰাজ্যসভা MP আছে ৰংগেৰা ইহঁতে ক'লেতো ইজিলি হৈ যায় আমি থাকিলে হয়
এইটো কেতিয়াও হ'ব নিদিলে হয় আমি চৰকাৰত থাকিব লাগিছিল তেতিয়া এইবিলাক কোনো দিন চান্স নাপালে হয় আমি চৰকাৰৰ নাই সেইকাৰণে আমি পাৰা নাই তথাপিও আমি ডেম'ক্ৰেটিকেলি পিছফুলি আমি আন্দোলন কৰিম এইটো যাতে হয় ঠিক আছে